everyone, welcome to my channel Maya's Vlog. পুনৰ এবাৰ স্বাগতম জনাইছো মোৰ নেক্সট ভিডিঅ'টো লৈ। আজি বিৰাট জমিনী কথা এটা হ'ল। ডিউটিৰ পৰা ঘৰলৈ আহিলে মই সচৰাচৰ ডেকাৰ গাঁৱতো ৰঙিয়া পেচেঞ্জাৰখনতে আহোঁ আৰু কেতিয়াবা সময় থাকিলে মুৰকুক চেলেং ৰঙিয়া স্পেচিয়েল ট্ৰেইনখনত আহোঁ। আজি অকণ সময় পাইছিলোঁ সেইকাৰণে অলপ সোনকালে ওলাই আহিলোঁ। আজি কি হ'ল জানেনে, তেওঁ বেলেগ এখন ট্ৰেইনত আহিলে। আচলতে মুৰকুক চেলেং এক্সপ্ৰেছখন আহি পোৱাৰ লগতে উষা এক্সপ্ৰেছখনো আহি পালে। ষ্টেচনতে ৰেলৱেত চাকৰি কৰা মোৰ লগৰ ল'ৰা সত্যজিত আছিলে। সি ক'লে ব'ল ৰমেন, ওদালগুৰিলৈকে উষা এক্সপ্ৰেছখনতে যাওঁ। আচলতে উষা এক্সপ্ৰেছখনৰ টংলাত ষ্টপেজ নাই, সেইখন ওদালগুৰিলৈকে আহিলে আমি অকণ আৰামত আহিব পাৰিম বুলি, আৰু মুৰকুক চেলেং এক্সপ্ৰেছখন তাৰ পিছেহে আহিব। গতিকে আমি ওদালগুৰিৰ পৰা মুৰকুক চেলেং স্পেচিয়েল ট্ৰেইনখনত টংলালৈকে গুচি আহিব পাৰিম। সেইটো প্লেনিং কৰি আমি উষা এক্সপ্ৰেছত উঠি দিলোঁ। ইফালে বোলে তেওঁ দিনত ভাতে খোৱা নাছিল। মই ভাত চাত বনাই ৰেডি কৰি ৰাখিছোঁ, তেওঁ মোক ফোন কৰিছিল। কিন্তু দুৰ্ভাগ্যবশতঃ মুৰকুক চেলেং এক্সপ্ৰেছখন উষা এক্সপ্ৰেছতকৈ আগতে এৰি দিলে আৰু আমাৰ উষা এক্সপ্ৰেছখন আহি ঢেকীয়াজুলিত বহাই দিলে। মৰ বাপেকে এতিয়া কেনেকৈ কি কৰা যায়। উষা এক্সপ্ৰেছখন ওদালগুৰি পোৱা মানে মুৰকুক চেলেং এক্সপ্ৰেছখন টংলাই পালেগৈ। তাৰমানে এতিয়া আমি হয় ওদালগুৰিত নামিব লাগে আৰু নহ'লে উষা এক্সপ্ৰেছত উঠি আমি ৰঙিয়া পাবগৈ লাগে। এইখিনি সময়ত ওদালগুৰিৰ পৰা টংলা যোৱা কোনো গাড়ী নাপাম বুলি আমি ৰঙিয়া যোৱাটোৱে প্লেনিং কৰি দিলোঁ। চিধা গুচি গ'ল, টংলাত নৰখালেই। শেষত যেনিবা ট্ৰেইনখন কিবাকৈ গৌৰেশ্বৰত ৰখালে আৰু আমি কোনো ধৰণৰ চান্স নলৈ গৌৰেশ্বৰত নামি দিলোঁ। কাৰণ আমি জানো গুৱাহাটীৰ ডেকাৰগাঁও ইণ্টাৰচিটি এক্সপ্ৰেছ আহি আছে, গতিকে আমি টংলালৈ ঘূৰি যাবলৈ এইটোৱে এটা সুযোগ পাম। বেয়া দিন থাকিলে সকলোফালে বেয়া হয়। আজি ইণ্টাৰচিটি এক্সপ্ৰেছখনো অকণমান লেট আছিলে, সেয়ে অকণমান লেট কৰি ট্ৰেইনখন আহি পালে আৰু যেনিবা আমি আধা ঘণ্টামান দেৰিকৈ অৰ্থাৎ 8 বজাত টংলা ষ্টেচন পালোঁ আহি, আৰু ঘৰ পাওঁতে 8:30 বাজিল। তাৰপিছত লঘোণে ভোকে আহি 8টা বজাত ঘৰ সোমাইছে তেওঁ। 8টা মানে 9টাই বাজি গ'ল দিয়কচোন। দ্য মৰেল অফ দ্য ষ্টৰী। বাৰু আপোনালোকে কওকচোন, মৰেল অফ দ্য ষ্টৰীটো কি হ'ব?